আমাৰ চাৰিওফালে থকা কিছুমান ফুলৰ নাম আমি সাধাৰণতে চাৰিওফালে কি ফুল দেখিবলৈ পাওঁ সেইবোৰ চোৱা। ৰ'জ rose, ৰ'জক অসমীয়াত কি বোলা হয়? গোলাপ, লোটাছ lotus, লোটাছক অসমীয়াত কি বোলা হয়? পদুম, মেৰিগোল্ড marigold, মেৰিগোল্ডক অসমীয়াত কি বোলা হয়? নাৰ্জী, জেচমিন জেচমিন, জেচমিনক অসমীয়াত কি বোলা হয়? তগৰ, ৱাটাৰ লিলি water lily, ৱাটাৰ লিলিক অসমীয়াত কি বোলা হয়? বেড ফুল, হাবিস্কাছ hibiscus, হাবিস্কাছক অসমীয়াত কি বোলা হয়? জবা, পাৰউইংকুল পাৰউইংকুল, পাৰউইংকুলক অসমীয়াত কি বোলা হয়? নয়নতৰা, ইগজৰা ইগজৰা, ইগজৰাক অসমীয়াত কি বোলা হয়? অশোক, ক্লিটৰিয়া ক্লিটৰিয়া, ক্লিটৰিয়াক অসমীয়াত কি বোলা হয়? অপৰাজিত, ইষ্ট্ৰামনিয়াম ষ্ট্ৰামনিয়াম, ইষ্ট্ৰামনিয়াক অসমীয়াত কি বোলা হয়? দুতুৰা, ছানফ্লাৱাৰ ছানফ্লাৱাৰ, ছানফ্লাৱাৰক অসমীয়াত কি বোলা হয়? সূৰ্যমুখী ফুল, ৰেড কটন চিল্ক ফ্লাৱাৰ ৰেড কটন চিল্ক ফ্লাৱাৰ, ৰেড কটন চিল্ক ফ্লাৱাৰক অসমীয়াত কি কোৱা হয়? শিমলু ফুল, অকণমানিসকল চোৱা, ইয়াতে কেইটামান ফুলৰ কথাহে আলোচনা কৰা হৈছে। আমি চাৰিওফালে সদায় দেখি থকা ফুলবোৰৰ কথাহে আলোচনা কৰা হৈছে। এতিয়া এটা এটাকৈ ফুল আহিব আৰু তোমালোকে নিজে এবাৰ পঢ়ি চোৱা। প্ৰথমতে এবাৰ ইংৰাজী পঢ়িবা, ইয়াৰ পিছত আকৌ অসমীয়া দি পঢ়িবা। যদি ফুলৰ নামটো পাহৰি যোৱা তেতিয়াহ'লে ভিডিঅ'টো বেক কৰি গৈ চাবা ফুলটো ক'ত আছে। তাতে ভালদৰে চাই ফুলৰ নামটো শুদ্ধকৈ শিকিবা। আৰু এতিয়া চোৱা ফুলবোৰ এটা এটাকৈ আহি আছে আৰু নামবোৰ নিজে এবাৰ পঢ়ি চোৱা। যদি ভিডিঅ'টো অভিভাৱকসকলে চাই আছে তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীসকলক চাবলৈ সুযোগ দিব। এইটো চেনেলত বহুতো সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে ভিডিঅ' বনোৱা আছে।